হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ লেটেষ্ট টেক নিউজৰ চতুৰ্থটো ভিডিঅ'লৈকে। আজি এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব এণ্ড্ৰইড 14ত আপুনি কি নিউ ফিচাৰ দেখিবলৈ পাব। ছুইজাৰলেণ্ডৰ গৱেষকসকলে ডায়েবেটিছ নোহোৱা কৰিবলৈ কি টেকনলজি ইনভেণ্ট কৰিছে, UPI প্লাগইননো হয় কি, আৰু মেনি মোৰ। আহক এই সকলোবোৰ আপডেটৰ বিষয়ে জানিবলৈ ভিডিঅ'টোত আগবাঢ়ো। প্ৰথমটো আপডেট হৈছে এণ্ড্ৰইড 14 উইল গেট SMS ভায়া ছেটেলাইট। এণ্ড্ৰইড 14ৰ এই ফিচাৰটোৰ জৰিয়তে আপুনি ছেটেলাইটৰ দ্বাৰা SMS চেণ্ড কৰিব পাৰিব। মানে উইদাউট চেলুলাৰ অৰ্থাৎ মোবাইল টাৱাৰ আৰু ৱাইফাই কাভাৰেজ অবিহনে SMS চেণ্ড কৰিব পৰা যাব। পিক্সেলৰ এই টুইটৰ পৰা জানিব পৰা গৈছে যে এণ্ড্ৰইড 14ৰ এই ফিচাৰটো পিক্সেল আৰু গেলেক্সি ফোনত ফাৰ্ষ্ট টাইম আপুনি দেখিবলৈ পাব। এপলেটো ইতিমধ্যে আইফোন 14ত ছেটেলাইট কানেক্টিভিটি লাইফ ছেভিং পটেঞ্চিয়েল শ্ব'কেছ কৰিছে। দ্য ইমপ্লিমেণ্টেশ্যন আৰ হিউজ। ছেটেলাইট টেক্সিঙে দুৰ্যোগ সাহায্য প্ৰচেষ্টাৰ বাবে এক আশীৰ্বাদ হ'ব পাৰে, যাৰ ফলত উদ্ধাৰকাৰীসকলে দুৰ্যোগস্থলীৰ লোকসকলৰ লগত যোগাযোগ কৰিব পাৰিব। আপোনালোকে জানেই যে অসমৰ ডাঙৰ সমস্যা হৈছে বানপানী। মই ভাবোঁ যে এই সমস্যাটোত এই ইনভেনশ্যনটোৱে বহুখিনি অৰিহণা যোগাব পাৰে। দ্য পচিবিলিটিজ আৰ এণ্ডলেছ। এইটো সঁচা যে এভেইলেবিলিটি আৰম্ভণিতে সীমিত হ'ব পাৰে, কিন্তু ছেমছাঙৰ দৰে কোম্পানীবোৰে ইতিমধ্যে ইণ্টিগ্ৰেশ্যনৰ পৰিকল্পনা কৰিয়ে আছে আৰু গুগলৰ সমৰ্থনৰ সৈতে এডপশ্যন দ্ৰুততাৰে বিয়পিব পাৰে। দ্বিতীয়টো আপডেট হৈছে ছুইজাৰলেণ্ডৰ গৱেষকসকলে এক নতুন প্ৰকাৰৰ টেকনলজি ডিজাইন কৰিছে, যিয়ে নিগনিৰ দেহত ইমপ্লাণ্ট কৰা মানৱ জিন নিয়ন্ত্ৰণ কৰিবলৈ ইলেক্ট্ৰিচিটিৰ স্মল পালছ ব্যৱহাৰ কৰে। টেকনলজিটোক ইলেক্ট্ৰোজেনেটিক বুলি কোৱা হয়, কিয়নো ই ইলেক্ট্ৰিক ডিভাইচবোৰক জেনেটিক মেটেৰিয়েলৰ সৈতে সংযোগ কৰে। গৱেষকসকলে মানুহৰ পেনক্ৰিয়েটিক চেলবোৰ নিগনিৰ দেহত ৰাখিছিল, যিয়ে ডায়েবেটিছ থকা নিগনিৰ দেহত ইনচুলিন প্ৰডিউচ কৰিব পাৰিছিল, কিয়নো আপুনি জানেই যে ইনচুলিনে শৰীৰত ব্লাড ছুগাৰ লেভেল কণ্ট্ৰলত ৰাখিব পাৰে। তাৰপিছত তেওঁলোকে ইনচুলিন প্ৰডিউচ কৰিবলৈ একুপাংচাৰ নিডেলৰ ব্যৱহাৰ কৰিছিল। এইটোৱে ডায়েবেটিছ থকা নিগনিটোৰ ব্লাড ছুগাৰ স্বাভাৱিক স্তৰলৈ ঘূৰাই অনাত সহায় কৰিছিল। ইয়াক ডাইৰেক্ট কাৰেণ্ট এক্সুৱেটেড ৰেগুলেশ্যন টেকনলজি বা চমুকৈ ডাৰ্ট বুলি জনা যায়। ভৱিষ্যতে টেকনলজিটো স্মাৰ্ট ৱাটছৰ দৰে ৱেৰেবল ডিভাইচত ব্যৱহাৰ কৰিব পৰা যাব, যিয়ে ডায়েবেটিছৰ দৰে ৰোগৰ চিকিৎসাত সহায়ক হ'ব। মুখ্য প্ৰত্যাহ্বানবোৰৰ ভিতৰত আছে স্মল ডিভাইচত এই টেকনলজিটো কাম কৰোৱা। ভাল খবৰটো হ'ল যে ডাৰ্কক অতি কম শক্তিৰ প্ৰয়োজন হয়। ইয়াক 5 বছৰ ধৰি চলাই ৰাখিবলৈ 3টা AA বেটাৰী এনাফ হ'ব। টিমটোৱে নিশ্চিত কৰে যে প্ৰযুক্তিটো কেৱল ইনচুলিন প্ৰডাকশ্যনতে সীমিত নাথাকিব, অন্য হেল্থ ইছ্যুৰ ওপৰতো এওঁলোকে গুৰুত্ব দিব। ইয়াৰ পাছৰটো আপডেট আছে UPI প্লাগিনৰ ওপৰত। যোৱা মাহত ফোনপে কো-ফাউণ্ডাৰ আৰু চিফ টেকনলজি অফিচাৰ CTO ৰাহুল চেৰিয়ে এটা ব্লগত লিখিছিল যে নতুন ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচ এডপশ্যন কৰাটো এক প্ৰত্যাহ্বান হ'ব পাৰে। দ্য প্ৰডাক্ট ইজ কল্ড UPI প্লাগইন অৰ মাৰ্চেণ্ট SDK ছফ্টৱেৰ ডেভেলপমেণ্ট কিট। ই অনলাইন বিক্ৰেতাসকলক এটা ভাৰ্চুৱেল পেমেণ্ট এড্ৰেছ দিব, আৰু এই এড্ৰেছটোৰ জৰিয়তে অনলাইন বায়াৰসকলে পেমেণ্ট কৰিব পাৰিব। ধৰি লওক আপুনি অনলাইন কাপোৰৰ দোকানৰ পৰা এটা টি-চাৰ্ট কিনি আছে। সাধাৰণতে যেতিয়া আপুনি পেমেণ্ট কৰিবলৈ যায়, তেতিয়া আপুনি হয়তো আপোনাৰ ক্ৰেডিট কাৰ্ড ইনফৰমেশ্যন এণ্টাৰ কৰিব লাগে, বা থাৰ্ড পাৰ্টি এপ লাইক গুগল পে, ফোনপে আদিৰ থ্ৰুৰে যাব লাগে। কিন্তু ভাৰ্চুৱেল পেমেণ্ট এড্ৰেছৰ দ্বাৰা আপুনি ডাইৰেক্ট পেমেণ্ট কৰিব পাৰিব, উইদাউট ৰিভিল দ্য ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড ইনফৰমেশ্যন। সহজ ভাষাত ক'বলৈ গ'লে UPI প্লাগিঙে ছুইগিৰ দৰে ফুড ডেলিভাৰী এপত পোনপটীয়া পেমেণ্ট কৰিবলৈ এটা ভাৰ্চুৱেল এড্ৰেছ দিব। এতিয়া সাধাৰণতে UPIৰ সৈতে পেমেণ্ট কৰিবলৈ আপুনি UPI এপটো পৃথকে খুলিব লাগে, কিন্তু প্লাগিঙৰ সৈতে আপুনি এপ এৰি নোযোৱাকৈ ছুইগিৰ এই ভাৰ্চুৱেল এড্ৰেছৰ দ্বাৰা সঠিক পেমেণ্ট কৰিব পাৰিব। 3টা পেমেণ্ট কোম্পানীজ পেটিএম, ৰেজৰ পে আৰু জাষ্ট পে ছুইগিক এই ক্ষমতা প্ৰদান কৰিব, যাৰ দ্বাৰা কাষ্টমাৰে এই UPI প্লাগিঙৰ জৰিয়তে ডাইৰেক্ট পেমেণ্ট কৰিব পাৰিব। তেওঁলোকে আশা কৰে যে এই প্ৰচেছটোৱে ব্যৱহাৰকাৰীসকলক পেমেণ্ট কৰাৰ ছাকচেছ ৰেট 50%লৈকে বৃদ্ধি কৰিব। ইয়াৰ পাছৰ আপডেটটো হৈছে লোকসভাই ডিজিটেল পাৰ্চনেল ডাটা প্ৰটেকশ্যন বিল 2023 গৃহীত কৰিছে, যিয়ে ভাৰতৰ ভিতৰত সংগ্ৰহ কৰা ব্যক্তিগত তথ্য অনলাইন আৰু অফলাইন সুৰক্ষিত কৰাৰ বাবে এক কম্প্ৰিহেনচিভ ফ্ৰেমৱৰ্কৰ স্থাপন কৰিছে। ডিজিটেল পাৰ্চনেল ডাটা প্ৰটেকশ্যন বিল 2023খন মন্ত্ৰী অশ্বিনী বৈষ্ণৱে 3 আগষ্ট 2023 তাৰিখে লোকসভাত উপস্থাপন কৰিছিল।
কিন্তু এইটো এতিয়াও ৰাজ্যসভাত গৃহীত হোৱা নাই। বিলখনে ব্যক্তিগত তথ্য পৰিচালনা কৰা প্ৰতিষ্ঠানসমূহৰ দায়িত্ব নিৰ্ধাৰণ কৰে যাতে ইয়াৰ সুৰক্ষা নিশ্চিত কৰা যায় আৰু ব্যক্তিসকলৰ অধিকাৰ বজাই ৰখা যায়। আনফালে এই বিলখনে কেন্দ্ৰীয় চৰকাৰক অত্যাধিক ক্ষমতা দিয়াৰ বাবে কিছুমান বিশেষজ্ঞ আৰু কৰ্মীয়ে বিলখনৰ সমালোচনা কৰিছে। তেওঁলোকে এইটো যুক্তি দিছে যে বিলখনে ব্যক্তিসকলৰ গোপনীয়তা আৰু অটনমি পৰ্যাপ্তভাৱে সুৰক্ষিত নকৰে আৰু তথ্য উলংঘনৰ বাবে কাৰ্যকৰী প্ৰতিকাৰৰ ব্যৱস্থা নকৰে। অৱশেষৰটো আপডেট আছে গুগল পিক্সেল 8 আৰু পিক্সেল 8 Pro ওপৰত। গুগল পিক্সেল 8 আৰু পিক্সেল 8 Pro অক্টোবৰ 2023ত আপগ্ৰেডেড টেন্সৰ চিপছেট, ইম্প্ৰুভ কেমেৰা আৰু লাৰ্জ বেটাৰীৰ সৈতে মুকলি কৰা হ'ব বুলি আশা কৰিব পৰা গৈছে। পিক্সেল 8ত 6.17 ইঞ্চ ফুল HD ডিসপ্লে উইথ 120 Hz ৰিফ্ৰেছ ৰেট, টেন্সৰ G3 চিপছেট, 50 মেগাপিক্সেল প্লাস 12 মেগাপিক্সেল ডুৱেল ৰিয়াৰ কেমেৰাছ, 11 মেগাপিক্সেল ফ্ৰণ্ট কেমেৰাছ, 4485 mAh বেটাৰী উইথ 24 watt ফাষ্ট চাৰ্জিং আৰু Android 14 অপাৰেটিং সিস্টেম থাকিব। এক্সপেক্টেড প্ৰাইচ এৰাউণ্ড 53,000 পৰা 57,000 ইণ্ডিয়ান ৰুপিছত হ'ব পাৰে। আনহাতে গুগল পিক্সেল 8 Proত 128GB, 256GB আৰু 512GB ষ্টৰেজ ভেৰিয়েণ্ট থকাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰিও 6.7 ইঞ্চ Quad HD ডিসপ্লে উইথ 120 Hz ৰিফ্ৰেছ ৰেট, টেন্সৰ G3 চিপছেট, 50 মেগাপিক্সেল প্লাস 64 মেগাপিক্সেল প্লাস 48 মেগাপিক্সেল ট্ৰিপল ৰিয়াৰ কেমেৰাছ, 11 মেগাপিক্সেল ফ্ৰণ্ট কেমেৰা আৰু Android 14 অপাৰেটিং সিস্টেম থাকিব। ওকে গাইস, এই ভিডিঅ'টোত এইখিনিয়ে আছিলে। ভিডিঅ'টো ইনফৰ্মেটিভ যেন লাগিলে লাইক কৰিব, লগৰ লগত শ্বেয়াৰ কৰক। এনেকুৱা ভিডিঅ' পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক। আকৌ লগ পাম অইন এটা ভিডিঅ'ত। তেতিয়ালৈকে বাই, জয় হিন্দ, জয় আই অসম।